নমস্কাৰ বন্ধুসকল, আমাৰ চেনেল এছামিজ ক্ৰিয়েশ্যন ইনফোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি জানিম NIOS DLEDৰ লেচন প্লান কেনেকৈ প্ৰস্তুত কৰে এইটোৰ বিষয়ে। লগতে মই এটা লেচন প্লান আপোনালোকৰ মাজত লৈ আহিছোঁ সমাজ অধ্যয়নৰ অৰ্থাৎ সমাজ বিজ্ঞানৰ। আপোনালোকে চাই থাকিব কেনেকৈ লেচন প্লান তৈয়াৰ কৰা হয়। ইয়াৰ আগতে মই আৰু কেইটামান ভিডিঅ' দিছিলোঁ, আপোনালোকে এইবিলাকো চাব পাৰে। প্ৰথমতে লেচন প্লান তৈয়াৰ কৰিবলৈ হ'লে তথ্য চিনাক্তকৰণ লিখিব লাগিব। লেচন প্লান মানে কি এইটো মই আগৰ ভিডিঅ'টোত কৈছোঁ, গতিকে ইয়াত আৰু নকওঁ। প্ৰথমতে তথ্য চিনাক্তকৰণ প্ৰথম ষ্টেজ হ'ল। তথ্য চিনাক্তকৰণত আপোনালোকে দেখা পাই আছে দুটা ঘৰ দিয়া হৈছে। ইয়াত প্ৰথমটো ঘৰত বিদ্যালয়, তাৰপিছত আপোনাৰ যিটো বিদ্যালয় হয়, যিটো স্কুলত পঢ়াই আছে সেইটো বিদ্যালয়ৰ নাম লিখিব। তাৰপিছত শ্ৰেণী, কোন শ্ৰেণীত পঢ়াব সেই শ্ৰেণীটোৰ নাম লিখিব। শিক্ষাৰ্থীৰ সংখ্যা কিমানজন শিক্ষাৰ্থী আছে আৰু সময় এইকেইটা লিখিব। তাৰপিছত হ'ব দ্বিতীয়টোত হ'ব বিষয়, সমাজ বিজ্ঞান। আপুনি যিটো বিষয়ৰ ওপৰত লেচন প্লান তৈয়াৰ কৰিব এইটো বিষয় লিখিব। তাৰপিছত পাঠ, কোনটো পাঠ পঢ়াব। মই উত্তৰ পূব ভাৰতৰ ভূগোল এইটো লৈছোঁ, এইটোৰ ওপৰত মই লেচন প্লান তৈয়াৰ কৰিম। এনেকৈ লিখিব। তাৰপিছত শিক্ষক অৰ্থাৎ আপোনাৰ নিজৰ নামে লিখিব। ৰোল নঙত হ'ব আপোনাৰ এনৰলমেণ্ট নং, অৰ্থাৎ NIOS DLEDৰ যিটো এনৰলমেণ্ট নং আছে এইটো দিব। তাৰপিছত ইয়াত কেইটামান উদ্দেশ্য আছে, সাধাৰণ উদ্দেশ্য। প্ৰথম ষ্টেজতে সাধাৰণ উদ্দেশ্যত লিখিব শিক্ষাৰ্থীসকলে সমাজ বিজ্ঞানৰ বিষয়ে জ্ঞান লাভ কৰিব। তাৰপিছত যদি জিঅ'গ্ৰাফী হয় তেতিয়াহ'লে দেশ, ৰাজ্য, জিলা আদিৰ ভৌগোলিক পৰিসীমাৰ বিষয়ে জানিব। আৰু ইতিহাস হ'লে ইতিহাসৰ বিষয়ে জানিব। এনেকৈ লিখিব সাধাৰণ উদ্দেশ্যত। আৰু শিক্ষণীয় উপকৰণ সাধাৰণ চক, ব্লেকবোৰ্ড, ডাষ্টাৰ, কিতাপ আদি। আৰু বিশেষ উপকৰণ হ'ল উত্তৰ পূব ভাৰতৰ মানচিত্ৰ। এনেকৈ প্ৰথম ষ্টেজটো লিখিব। ইয়াৰ পিছত আহিব দ্বিতীয় ষ্টেজ, অৰ্থাৎ আৰম্ভণি হ'ব দ্বিতীয় ষ্টেজত। ইয়াত আপোনালোকে এনেকৈ 4টা ঘৰ দি ল'ব। প্ৰথমটোত হ'ব স্তৰত লিখিব আৰম্ভণি। তাৰপিছত হ'ব পূৰ্ব জ্ঞান পৰীক্ষা, শিক্ষকৰ কাৰ্যাৱলী আৰু শিক্ষাৰ্থীৰ কাৰ্যাৱলী। পূৰ্ব জ্ঞান পৰীক্ষা এইটোত আপোনালোকে লিখিব শিক্ষাৰ্থীসকলক পাঠৰ লগত সংগতি ৰাখি পূৰ্ব জ্ঞান পৰীক্ষা কৰা হ'ব। তাৰপিছত আহিব শিক্ষকৰ কাৰ্যাৱলীত প্ৰথমতে এনেকৈ লিখিব লাগিব। প্ৰথমতে শিক্ষকজন হাঁহি মুখে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিব আৰু শিক্ষাৰ্থীসকলৰ লগত শ্ৰেণীকোঠা সুন্দৰভাৱে সজাব আৰু পাঠৰ লগত সংগতি ৰাখি কিছুমান প্ৰশ্ন সুধিব। ইয়াত যিটো পাঠ পঢ়াব সেইটো পাঠৰ লগত সংগতি ৰাখি প্ৰশ্ন সুধিব লাগিব। ইয়াত মই এনেকৈ সুধিছোঁ, অসমখন ভাৰতৰ কোন দিশত অৱস্থিত? তাৰপিছত উত্তৰ পূব ভাৰতত কেইখন ৰাজ্য আছে? এনেকৈ প্ৰশ্ন সোধাৰ পিছত শিক্ষকে শিক্ষাৰ্থীৰ পৰা উপযুক্ত উত্তৰ পোৱাৰ পিছত আজিৰ পাঠটো ঘোষণা কৰিব আৰু বৰ্ডত লিখি দিব, অৰ্থাৎ পাঠটোৰ নাম বৰ্ডত লিখি দিব। তলত এনেকৈ উত্তৰ পূব ভাৰতৰ ভূগোল এনেকৈ বৰ্ডত লিখি দিব। তাৰপিছত আহিব শিক্ষাৰ্থীৰ কাৰ্যাৱলী। শিক্ষাৰ্থীৰ কাৰ্যাৱলীত শিক্ষাৰ্থীসকলে শিক্ষকক অভিনন্দন জনাব আৰু শ্ৰেণীৰ বাবে সাজু হ'ব। লগতে প্ৰশ্নবোৰৰ উত্তৰ দিব। ইয়াত প্ৰশ্নবোৰৰ উত্তৰ এনেকৈ দিব। উত্তৰ পূব দিশত 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। তাৰপিছত 2 নম্বৰত ছিকিমক লৈ 8খন এনেকৈ উত্তৰ দিছে। তাৰপিছত হ'ব পাঠটোৰ নাম টোকা বহীত লিখি ল'ব, অৰ্থাৎ কোনটো পাঠ বৰ্ডত লিখি দিছে, যিটো পাঠ পঢ়াব সেই পাঠটোৰ নাম শিক্ষাৰ্থীসকলেও টোকা বহীত লিখি ল'ব। এনেকৈ আৰম্ভণি স্তৰটো শেষ হ'ব। ইয়াৰ পিছত আহিব উপস্থাপন, অৰ্থাৎ যিটো মূল বিষয় এইটোৱে হ'ল উপস্থাপন। ইয়াত উপস্থাপনত প্ৰথমতে স্তৰত উপস্থাপন লিখিব। তাৰপিছত শিক্ষণীয় বিষয়ত তাৰপিছত বিশেষ উদ্দেশ্য, শিক্ষকৰ কাৰ্যাৱলী, শিক্ষাৰ্থীৰ কাৰ্যাৱলী আৰু আকাংক্ষিত ফল। শিক্ষণীয় বিষয়ত উত্তৰ পূব ভাৰতৰ পৰিচয়, তাৰপিছত অৰ্থনৈতিক অৱস্থা, এই দুটা বিষয় পঢ়োৱা হ'ব। তাৰপিছত বিশেষ উদ্দেশ্য, উত্তৰ পূব ভাৰতত থকা ৰাজ্যসমূহৰ সীমা স্থিতি আদিৰ বিষয়ে জনা। উত্তৰ পূব ভাৰতৰ অৰ্থনৈতিক সমস্যাসমূহৰ বিষয়ে জনা। তাৰপিছত হ'ব শিক্ষকৰ কাৰ্যাৱলীত শিক্ষকে প্ৰথমতে পাঠটোৰ মূল বিষয়বস্তুসমূহ আমাক দিব আৰু ইয়াৰ পিছত মেপৰ সহায়ত উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ সীমা, ৰাজধানী, মাটিকালি আৰু চাৰিসীমাৰ বিষয়ে ক'ব আৰু বুজাই দিব। এনেকৈ লিখিব, বা যিটো পাঠ পঢ়াব এই পাঠটোৰ বিষয়ে লিখিব, কি পঢ়োৱা হ'ব। তাৰপিছত শিক্ষকে প্ৰথমতে অৰ্থনৈতিক অৱস্থাৰ বিষয়ে ক'ব। ইয়াৰ পিছত উত্তৰ পূব ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ সমস্যাসমূহ চমুকৈ ক'ব আৰু বৰ্ডত লিখি দিব। ইয়াত সমস্যাসমূহ লিখি দিয়া হৈছে। 1 নম্বৰত দ্ৰুত জনসংখ্যা বৃদ্ধি, শিক্ষা সমস্যা, যাতায়াত ব্যৱস্থা। এনেকৈ শিক্ষকৰ কাৰ্যাৱলী শেষ হ'ব। তাৰপিছত আহিব শিক্ষাৰ্থীৰ কাৰ্যাৱলী। শিক্ষাৰ্থীয়ে মনোযোগেৰে শুনিব আৰু মেপত মনোযোগেৰে চাৰিসীমা, ৰাজধানী আদি চাব। তাৰপিছত শিক্ষাৰ্থীয়ে টোকা বহীত লিখি ল'ব। তাৰপিছত আহিব আকাংক্ষিত ফল। আকাংক্ষিত ফলত একো লিখিব নালাগে, ইয়াত জ্ঞানবোধ লিখিলেই হ'ব। এনেকৈ উপস্থাপন স্তৰটো আপোনালোকে সুন্দৰভাৱে লিখিব পাৰে, একেবাৰে সহজ। তাৰপিছত আহিব শেষ, অৰ্থাৎ সামৰণি স্তৰ। সামৰণি স্তৰত প্ৰথমতে স্তৰটো লিখিব লাগিব, প্ৰত্যেকটোতে স্তৰ লিখিব লাগিব। লিখি তাত
সামৰণি এনেকৈ লিখিব বা যিটো হয় সেইটো লিখিব। তাৰপিছত শিক্ষকৰ কাৰ্যাৱলীত সামৰণি স্তৰত শিক্ষকে পাঠটোৰ মূল কথাখিনি চমুকৈ ক'ব আৰু কিবা বুজি নোপোৱা থাকিলে আকৌ বুজাই দিব। ইয়াৰ পিছত শিক্ষকে পাঠটোৰ পৰা কিছু প্ৰশ্ন ঘৰৰ কাম হিচাপে কৰিবলৈ দিব। তাৰপিছত এনেকৈ কেইটামান প্ৰশ্ন দিব। দিয়াৰ পিছত উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ৰাজধানীৰ নাম লিখা। উত্তৰ পূব ভাৰতৰ অৰ্থনৈতিকভাৱে পিছপৰাৰ কাৰণ কি লিখা। ইয়াৰ পিছত শিক্ষকে সেইদিনাৰ পাঠ সমাপ্ত বুলি ঘোষণা কৰিব আৰু শিক্ষণীয় সঁজুলিসমূহ লৈ শিক্ষাৰ্থীসকলক ধন্যবাদ জনাই শ্ৰেণীটোৰ পৰা বিদায় হ'ব। এনেকৈ শিক্ষকৰ কাৰ্যাৱলীখন হ'ব। তাৰপিছত শিক্ষাৰ্থীসকলে মনোযোগেৰে শুনিব আৰু কিবা বুজি নাপালে ক'ব। প্ৰশ্নবোৰৰ ঘৰৰ কাম হিচাপে টোকা বহীত লিখি ল'ব। শিক্ষাৰ্থীসকলেও শিক্ষকক থিয় হৈ ধন্যবাদ জনাব। এনেকৈ সামৰণিখন শেষ হ'ব। সামৰণি শেষ হোৱাৰ পিছত লেচন প্লানখন আপোনাৰ সুন্দৰভাৱে তৈয়াৰ হ'ল। বন্ধুসকল, মই সমাজ বিজ্ঞানৰ এটা লেচন প্লান আপোনালোকৰ মাজত দাঙি ধৰিলোঁ। যদি আৰু লেচন প্লান লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। ইয়াৰ পিছত মই প্ৰত্যেকটো লেচন প্লান লৈ আহিম। অসমীয়া, ইংৰাজী, তাৰপিছত গণিত, পৰিৱেশ প্ৰত্যেকটোৰে এটা এটাকৈ লৈ আহিম। আৰু যদি ভাল লাগে তেতিয়াহ'লে মই বেছিকৈ লৈ আহিবলৈ চেষ্টা কৰিম। চ' আজিলৈ এইখিনিয়ে। থেংক ইউ, ধন্যবাদ।